Hello everyone and welcome back to my channel. আপোনালোক সকলোকে মোৰ এই চেনেলটোলে পুনৰবাৰ স্বাগতম জনাইছো আৰু মই গুৱাহাটীৰ আজি এটা বহুত ধুনীয়া জেগালৈ আহিছো আৰু একো এখন ৰিজৰ্ট নহয় সক ইপিনৰ পৰা এন্ট্ৰেন্স আৰু আমি হিপিনে যাম আমি টাইগাৰ চাম বাঘ চাম আৰু ভালুক চাম অজগৰ সাপ চাম আৰু ঢেৰ কিবাকিবি বস্তু আপোনালোকক মই দেখুৱাম আৰু আপোনালোকে ঠিকে আন্দাজ কৰিছে মই বৰ্তমান আহিছো গুৱাহাটীৰ জুলে চিৰিয়াখানালৈ গতিকে বলক ভিতৰখন আমি এক্সপ্লোৰ কৰোঁ কি পাওঁ আপোনালোকক মই সকলোখিনি দেখুৱাই যাম আৰু এইটো হৈছে এন্ট্ৰেন্স আৰু আমি এইফালেদি সোমাই যাম এতিয়া আৰু আমি সোমাই কি দেখা পালোঁ এইটো চাওক দৌৰি গৈছে আমি টিকেট কৰিলোঁ আৰু ভিতৰলৈ সোমালোঁ আৰু আপোনালোকৰ এডাল্টৰ কাৰণে পাৰ পাৰ্চন 30 रुपीज 30 টকাকৈ ইয়াতে চাৰ্জ লয় খালি এটা এতিয়া বৰ্তমান ইয়াতে আপোনালোকক টিকেটবিলাক অফলাইনত দিয়া নাই অনলাইনত দিছে অনলাইনত আপোনালোকে গৈ পেলাই পে'মেণ্টসমূহ কৰিব লাগে আৰু এতিয়া যে আপোনালোকক মই এইটো দেখুৱালোঁ এইটো আচলতে হৈছে হলকক গিবন আৰু আমি বহুত কিবাকিবি চাম আৰু বহুত এনজয় কৰিম গতিকে চাই থাকিব এয়া চাওক আমি এপিন দি সোমাই আহিছিলোঁ আৰু সোমাই এন্ট্ৰেন্সত এইফালে আপোনাৰ এয়া ধুনীয়াকৈ চিলড্ৰেনৰ প্লেগ্ৰাউণ্ড আছে আৰু আপোনালোকে ইয়াতে হেং আউট কৰিবলৈ বহুত ধুনীয়া জেগা এইটো এটা আৰু এইকেইটা চাওক মোৰ পিছফালে এইকেইটা হৈছে জিৰাফ ইমান মৰম লগা আৰু ইহঁতক দেখি এনেকুৱা লাগিছে মই যেন অসমত নাই ক'ৰবাৰ বেলেগ এটা জেগাতহে যেন আছোঁ আৰু ইহঁতেও বহুত বুজি পায় কেমেৰা ওলোৱা দেখিলে আৰু ধুনীয়াকৈ আহি পেলাই পজ দিয়ে সেই দূৰত আছিলে মানুহবোৰ অহা দেখিয়ে পূৰা ওচৰ চাপি আহিছে আৰু ফ্ৰেণ্ডছ আমি বাঘ ভালুকটো চামেই কিন্তু প্ৰথমতে কেইটামান চৰাই চাই লওঁ এটা বহুত ডাঙৰ আপোনালোকক মই ফেঁচা দেখুৱাম মানে বহুতে ডাঙৰ ফেঁচা দেখিলে আপোনালোকো আচৰিত হৈ যাব এইটো হৈছে সেই ফেঁচাটো চাওক কেনেকৈ চাই আছে পূৰা ৰবটৰ নিচিনা বহি পেলাই আচলতে ইয়াতে দেখাত সৰু সৰু লাগিছে কেমেৰাত মানে আৰু কিন্তু ওচৰ আহিলে কিজানি কঁকাল মানে হ'ব এয়া চাওক মূৰটো ঘূৰাই দিলে নিদিয়ে আৰু মানে আমাক ফটো উঠাবলৈ আৰু কৈছে আচ্ছা নিদিওঁ তহঁতক মোক ফটো মাৰিবলৈ একদম ধুনীয়া পৰিৱেশ ইয়াতে আচলতে মই সঁচা কথা ক'ব গ'লে জুত একদম মই সৰু মানে কি আৰু 6-7 মানত থাকোঁতে অহা তাৰপিছত গুৱাহাটী ইমান অহা হৈছে মই নিজে এতিয়া গুৱাহাটীত থকা এতিয়া এবছৰ হ'ব কিন্তু মানে এই আৰু আহিমকৈ অহাই হোৱা নাই গতিকে আজি ফাইনেলি আহিলোঁ এইফালে চাওক পিনেও ৰাস্তা আছে ওপৰ যাবলৈ আৰু ফ্ৰেণ্ডছ চাওক এইকেইটা দেখিছেনে এইকেইটা আন্দাজ কৰিব পাৰিছে কি হয় এইকেইটা হৈছে ভালুক হয় চিনি পাইছে আৰু এইটো চাওক না কেনেকৈ মুখৰটো কেনেকৈ মম লগাকৈ খাই আছে আৰু সিপিনেও এইটো আছে এটা ভালুক আৰু আপোনালোকৰ যদি এতিয়ালৈকে ভিডিঅ'টো চাই পেলাই ভাল লাগিছে প্লিজ এতিয়ালৈকে লাইক এটা প্লিজ মাৰি দিয়ক আৰু আমি বহুত বস্তু চাবলৈ আছে অজগৰ সাপ চাব আছে আমি বাঘ চাবলৈ আছে গতিকে চব দেখুৱাই যাম আপোনালোকক চাই থাকিব আৰু আমি এতিয়া চাবলৈ যাম বাঘ চাব যাম কিন্তু এয়া চাওক ৰাস্তাতে ইমান ধুনীয়া পৰিৱেশ ইমান নিৰিবিলি আৰু বলক বাঘ চাওঁগৈ আৰু ফ্ৰেণ্ডছ সেইটো আঁতৰত চাওক সেইটো হৈছে বাঘ আৰু আমি এতিয়া নেক্সট চাম সিংহ মানে গুৱাহাটীৰ সিংহ আৰু গুৱাহাটীৰ সিংহনো কেনেকুৱা দেখি টিভিত দেখা সিংহৰ নিচিনা এনে কেনেকুৱা সেইটো আমি চামগৈ এনাকণ্ডা চাম ঘৰিয়াল চাম গতিকে বহুত কিবাকিবি চাম এতিয়া আমি আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পাইছে ব্লগটো চাই পেলাই আৰু চাওক আৰু বস্তু দেখুৱাই যাম এইপিনে চাওক এটমছফিয়াৰটো এনভাইৰনমেণ্টটো একদম ঠাণ্ডা এনভাইৰনমেণ্ট আৰু আমি আধাখিনি মানুহে কভাৰ কৰিছোঁ আৰু ঢেৰ আছে আপোনালোকক দেখুৱাবলৈ গতিকে চাই থাকিব ফ্ৰেণ্ডছ ইয়াতে আছে লায়ন আৰু সিংহ আৰু মই দেখিবলৈ পোৱা এতিয়া 3টা সিংহ আছে এটা মাক বাপেক আৰু এটা পোৱালি চাগে মোৰ কেমেৰাটো দি এনেকৈতো ধৰিব আপোনালোকে নোৱাৰিব সেইকেইটা সিপিনে আছে আৰু মই আপোনালোকক এতিয়া বেক কেমেৰা দি এবাৰ ভালকৈ দেখুৱাই দিম আটাইকেইটা আৰু মোৰ বহুত এক্সাইটেড হৈ আছোঁ চাবলৈ আপোনালোককো মই দেখুৱাই আছোঁ এয়া চাওক সেইটো চাওক আঁতৰত বহি আছে সেইকণতে 2টা আছে আচলতে সিংহটো পূৰা ধুনীয়াকৈ বহি আছে সেইটো দেখিছে আঁতৰত সেইকেইটা হৈছে সিংহ আৰু পোৱালিটো সেই বাঁহৰ তলত শুই আছে পোৱালিটো এই 2টা হৈছে সিংহ আৰু নেক্সট আমি এতিয়া চাম এনাকণ্ডা সাপ ফ্ৰেণ্ডছ এইফালে চাইনবোৰ্ড এখন দেখিলোঁ এইফালে লিখা আছিলে নীল গাই নামটো শুনি পেলাই প্ৰথমতে ভাবিলোঁ কিবা গাই মানে কি আৰু গৰু টাইপ কিবা চাগে আৰু এইটো চাওক মই আপোনালোকক বেক কেমেৰা দি এবাৰ দেখুৱাম এইটো চাওক এইপিনে বহি আছে অলপ ঘোঁৰা টাইপ এয়া
আৰু আপোনালোকক মই দেখুৱাই আছোঁ বেক কেমেৰা দি আৰু পৰিৱেশটো চাওক কিমান ধুনীয়া পৰিৱেশ ইফালে আৰু ইহঁতেও একে ভেৰাইটিজ এতিয়া ফুড হেবিট লিখা আছে ঘাঁহ চাহ খায় কেৰট চেৰট গাজৰ ঘাঁহ এইবিলাকে খায় আৰু এইবিলাক চাওক এবাৰ নজাৰাটো অলপমান আপোনালোকক মই বেক কেমেৰা দি দেখুৱাই দিছোঁ সেইকেইটা চাওক আঁতৰত ঘাঁহ খাই আছে সেইটো আঁতৰত ঘূৰি আছে মানে সিহঁতে নহয় ঘোঁৰা আৰু গৰুৰ মিক্স নিচিনা মানে দেখিবলৈ এইটো চাওক বহি আছে এইকণতে আধা ঘোঁৰা গাটো ঘোঁৰা মুখখন গৰু সেনেকুৱা টাইপ দেখিবলৈ এয়া চাওক কিমান ধুনীয়াকৈ সিহঁতি পজ দিছে এইটো সিপিনে এটা আছে সেইটো আৰু সিপিনে এটা আছে আৰু এইটো এটা সিহঁতৰ নাম হৈছে ইমু এইটো ছেকেণ্ড লাৰ্জেষ্ট বাৰ্ড হ'বলা এইটো চাওক ইমু বলক আৰু নেক্সট কি পাওঁ সেয়া চাওঁগৈ আৰু স্নেক্স চাবলৈ আছে ইয়াতে কিছুমান ৰাস্তা ইপিনে সিপিনে এতিয়া ন' এণ্ট্ৰি লগাই থৈছে নাজানো আগতে খুলিছিলে চাগে ইফালে কেণ্টিনো আছিলে এতিয়া ক'ভিডৰ কাৰণে বাৰু বন্ধ কৰি থৈছে কেণ্টিনটো আৰু মই মাস্ক পিন্ধি আহিছিলোঁ খালি দেই কিন্তু এতিয়া মানে ইমানে মানে ভাগৰ লাগি গৈছে ন ঘূৰি ঘূৰি সেইকাৰণে মাস্কখন মই খুলি থৈ দিছোঁ এইপিনে আছিলে আমাৰ ঘৰিয়াল ভাইটি কিন্তু দেখিছোঁ ঘৰিয়াল ভাইটি এতিয়া শুই আছে দুপৰীয়া হৈছে আৰু গতিকে তাৰ মুখখন আমাক নেদেখুৱালে মই ৰখিলোঁ অলপ টাইম আৰু কি আছে মই আপোনালোকক দেখুৱাম আজি মই অকলে আহিলোঁ জু চাবলৈ বেছি দূৰ নহয় জুখন ওচৰতে আছিলে আৰু কটনৰ হোষ্টেলৰ সেইখিনিৰ পৰাতো চিটি বাছত উঠিলে একেবাৰে ওচৰতে হয় বাছত অহা সেইখিনি মই আপোনালোকক আৰু নেদেখুৱালোঁ ইমানকৈ আৰু কি জানে কেতিয়াবা কৰিব লাগে অলপমান চ'ল' ট্ৰেভেল কেতিয়াবা কৰিব লাগে আৰু ভাল লাগে কিবা এটা ফ্ৰেণ্ডছ আমি এতিয়া চাবলৈ যাম এইপিনে আছে এয়া অজগৰ এইডাল চাওক অজগৰ সাপডাল দেখিছে এইটো মোৰ মতে লাগিছে পোৱালি চাগে ইমানো ডাঙৰ নহয় কাৰণ এনাকণ্ডাটোতো ফিল্মত দেখুৱালে কিমান ডাঙৰকৈ দেখুৱায় এইটো চাওক অজগৰ সাপ এডাল ফ্ৰেণ্ডছ আগতে যেতিয়া আহিছিলোঁ সেইটো ভিতৰ দি সোমোৱা ব্যৱস্থা আছিলে এতিয়া বাহিৰতে কৰি দিছে আৰু অলপমান আপোনালোকক দেখুৱালোঁ আই হোপ আপোনালোকে দেখা পালে আৰু ফ্ৰেণ্ডছ সেই গিবেনকেইটা মাত শুনিছে অথনি এই এণ্ট্ৰেঞ্চৰ টাইমতো গিবেনকেইটা মাতি আছিলে তাৰমানে আমি এতিয়া এক্সিট যিটো ওলাই যোৱা জেগা সেইটো প্ৰায় পাইছোঁহিয়ে আৰু ফ্ৰেণ্ডছ এয়াই আছিলে জু গুৱাহাটীৰ জু আৰু চিৰিয়াখানা আই হোপ আপোনালোকৰ আজি ভিডিঅ'টো চাই পেলাই ভাল লাগিলে যদি চাই ভাল পালে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰি থ'ব আগলৈ অন্য এটা ভিডিঅ'ত মই আপোনালোকক আকৌ লগ পাম আপোনালোকৰ মাজৰ দুই এজনে মোক কটন ইউনিভাৰ্চিটি কিছুমান ডিপাৰ্টমেণ্টৰ ভিডিঅ' এটা বনাব কৈছে গতিকে সেইখিনিও আপোনালোকক মই সোনকালে বনাই পেলাই আপোনালোকৰ মাজত প্ৰেজেণ্ট কৰিম আৰু অন্য এটা ভিডিঅ'ত অতি সোনকালে মই আপোনালোকক আকৌ লগ পাম আৰু আজিলৈ আহোঁ বাই বাই